আজি যেহেতু সকলে গম পায় 10 জুলাই 10 জুলাইত আমার ফিশ ফার্মার্স ডে হিসাবে আমি রাষ্ট্রীয় ন্যাশনালি এইটো মানে সেলিব্রেট কৰোঁ ঠিক তেনেকৈ আমাৰ বিটিআৰতো আমি 5টা ডিস্ট্রিক্টে মিলি পেলাই আজি মছলপুৰৰ খদৰ আমাৰ কালচাৰেল কমপ্লেক্সত এই মানে আজি যি মানে কাৰ্যসূচী যি ফিশ ফার্মার্স ডে এইটো আজি সেলিব্রেশন ডে হিসাবে আমি আজি সেলিব্রেট কৰি আছোঁ। আমি আহি থকা সময়ত যেহেতু আমি পৰিৱৰ্তনকালী চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত নতুন এটা সমাজ গঢ়ি তোলাৰ কাম আমি সকলোৱে মিলিজুলি কাম কৰি আছোঁ। সেয়েহে আমি ফিশ ফাৰ্মাৰ্ছ যি ডে আজি এটা নতুন আঁচনিৰে আঁচনি আমি ঘোষণাৰ লগতে আমি 10জন হিতাধিকাৰীক আমি 20,000কে টকা আমি 20,000 টকাকে বেষ্ট ফাৰ্মাৰ্ছ মানে ফিছ ফাৰ্মাৰ্ছ হিচাপে আমি আজি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এই বছৰতে আমি 70জন যি মানে মাছ মানে খেতিয়ক সেই মাছ খেতিয়কসকলক আমি 20,000 টকাকে আমি দিবলৈ নতুন এটা আঁচনি মানে বেষ্ট ফাৰ্মাৰ্ছ হিচাপে আমি BTCৰ বেষ্ট ফিছ ফাৰ্মাৰ্ছ হিচাপে আমি লঞ্চ কৰিছোঁ। আজি অলৰেডি আমাৰ যি মানে যোৱা বানপানীত যি মানুহৰ ক্ষতি হৈ গ'ল এই ক্ষতি হৈ যোৱা যিখিনি মানে মূল্য সেই মূল্যটো আমি বিটিআৰ চৰকাৰে সকলোৰে পৰা মানে তদন্ত কৰি পেলাই আমি চাৰ্কল অফিচত থ্ৰই দি আমি DC মহোদয়ক দিয়া হৈছে। আৰু DC মহোদয়ে প্ৰতিশ্ৰুতি দিছে যে আহি থকা সময়ত যেহেতু অসম চৰকাৰৰ পৰা আমাৰ ফ্লাডৰ লগত ৰিলেটেড যি মানে ধন আমি মানে এনাউন্স কৰা হৈছে সেই টকাখিনি আমি মানে BTC চৰকাৰক বা আমাৰ যি মানে ব্যক্তিসকলে যি মানে লছ হৈছিলে সেইখিনি পাবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী আৰু পাব বুলি আমি ক'ব পাৰোঁ।